নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি দুইজনীয়ে ঘৰলৈ বুলি আহিলোঁ। যিহেতু বিহু আহি আছে সেইবাবে ঘৰলৈ আহিলোঁ আৰু আজি এক্সামো শেষ হ'ল। ডাইৰেক্ট ইউনিফৰ্ম চেঞ্জ নকৰাকৈ ঘৰ গুচি আহিলোঁ, দেখিছে নহয়। আৰু লগৰজনী নামি দিলে, তাই মানে বেলেগ ফালে যাব আৰু ময়ো এতিয়া গাড়ীত আহি আছোঁ। গাড়ীৰ পৰা নামিলোঁ, এতিয়া মই অলপ খোজকাঢ়ি আহি আছোঁ। মই মানে পথাৰৰ ফালে গুচি আহিলোঁ, ৰাস্তাৰ ফালে মানে মাহঁতে আনিব নগ'ল, সেইকাৰণে পথাৰৰ ফালে গুচি আহিলোঁ। আৰু এতিয়া ঘৰ আহিলোঁ। আজিৰ পৰা একদম মজা মজা ভিডিঅ' পাই থাকিব আপোনালোকে। মই মানে বহুত ডাঙৰ এটা বকি আছোঁ, দেখিছে নহয়, বহুত ডাঙৰ বেগ, একদম ভাগৰ লাগি গৈছেগৈ আহোঁতে আৰু এতিয়াৰ পৰা বহুত ধুনীয়া ধুনীয়া ভিডিঅ' পাব দেই। তেনেহ'লে মই আপোনালোকক ঘৰত গৈ লগ পাইছোঁ দিয়ক। আৰু ঘৰত আহি দেখিছেনে, এনেকুৱা দৃশ্য দেখিব পালোঁ। গোটেই ঘৰত যে কাম লগাই আছিলে, সেইবাবে গোটেই ঘৰটো লেতেৰা হৈ আছে। মায়েও এইফালে কাম কৰি আছে আৰু ময়ো আৰু এতিয়া কাপোৰ সলাই ফ্ৰেছ হৈ ল'লোঁ। আৰু এইফালে আমাৰ ভণ্টিহঁতেও নাচি আছিলে, মানে যিহেতু বিহু আহি আছে ন, সেইবাবে বিহুত নাচিবলৈ ভণ্টিহঁতে প্ৰেক্টিচ কৰি আছিলে। চাওকচোন অলপমান। আৰু অলপ পাছতেই মই ভাত কেইটামানো খাই ল'লোঁ। আৰু মই এতিয়া অলপ ওলাই আহিছোঁ, মানে মামা ঘৰ যাওঁ। আমাৰ মামা ঘৰ ওচৰতে যিহেতু, সেইকাৰণে অলপ ওলাই আহিছোঁ। আইতাৰ ওচৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। তেনেহ'লে চাই থাককচোন ভিডিঅ'টো দেই। ইমান ধুনীয়া, চাওকচোন গোলাপ ফুলপাহ মাটিতে পৰি আছিলে, আহি থাকোঁতে দেখি পালোঁ, বুটলি ল'লোঁ মই। ধুনীয়া। আৰু এইফালে আইতা ঘৰলৈ আহি পিনে আইতাক নখকেইটা কাটি দিলোঁ, যিহেতু আইতা অলপ অসুখীয়া হৈ আছে, আইতা ভাগৰ অলপ বেমাৰ হৈ আছে, সেইবাবে ময়ে কাটি দিলোঁ। আৰু এইফালে দেখিছে নহয়, বহাগৰ বতৰৰ ফুল, কপৌ ফুল ইমান ধুনীয়াকৈ ফুলি আছে, দেখিছে নহয়। বহুত কিবা ফুলিছে জানেনে, 13 পাহ ফুলিছে, কিন্তু সোনকালে ফুলিলে বাবে অলপ মৰহি গৈছে। বিহুলৈকে থাকে নে নাথাকে জানো, কিন্তু যে বহুত ধুনীয়া লাগিছিলে জানেনে, গোন্ধটো যে ইমান ধুনীয়া। এইটো দেখিছেনে, উৎপতীয়া। আৰু এইফালে মই মামা ঘৰৰ পৰা ওলাই দিলোঁ। ভিডিঅ'টো আজি চাই কেনেকুৱা পালে জনাবচোন। আৰু এইফালে দেখিছে নহয়, মোৰ পূৰা হেকুটি ধৰিছিলে। আৰু তেনেহ'লে আজিলৈ বাই বাই দিয়ক।